ফ্ৰেণ্ডছ, মই আছোঁ জেঠীমাহঁতৰ ঘৰত আৰু আমি সকলোৱে লগ লাগি কেনে আমি এঠাইত ফুৰিব যাব ওলাইছোঁ। চ' গাইজ ফাইনেলি ওলাই ৰেডি আৰু আমি যাব ওলাইছোঁ। এইটো হৈছে জেঠীমাৰ ছোৱালী আৰু আগত জেঠীমাই তালা মাৰি আছে। আমি অটো ৰিজাৰ্ভ কৰিছোঁ আৰু আজি আমি যাত্ৰা আৰম্ভণি কৰিম অটোৰে। গাড়ীত বহি ল'ম এতিয়া। ফাইনেলি আমি গৈ আছোঁ অটোৰে। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে একদম বহুত। ৰাস্তা যি কেঁচা, মানে কি ক'ব, গৈহে আছোঁ। ৰাস্তা চাওকহে, ইমান কেঁচা ৰাস্তাৰে ফুৰিব গৈ আছোঁ। বাপৰে, ফাইনেলি আমি আহি পালোঁ হাইস্কুল। এইখন এমছ হাইস্কুলৰ পৰা স্পষ্ট দেখা পায়। সঁচা দেই, হাইস্কুলৰ দলঙৰ ওপৰৰ পৰা চাংচাৰি এমছ মেডিকেলখন সম্পূৰ্ণ দেখা পায়। হাইস্কুলৰ পৰা আহি পুৰা সেউজীয়া আগত পাহাৰ আৰু অলপ অলপ বৰষুণ দি আছে। এতিয়াৰ পৰা আৰম্ভণি হ'ল, পুৰা পাহাৰৰ কাষে কাষে আমি আজি গৈ থাকিম আৰু বৰষুণৰ কাৰণে ইমান ৰিস্ক ল'ব নোৱাৰা, তথাপিও গৈ থাকিম, যিমানখিনি পাৰোঁ যাব চেষ্টা কৰিম। এনেকৈ টাৰ্ণিং ক্ৰছ কৰি আমি পাহাৰখন যে দেখিছে সেইখিনি এৰি এইখিনি আহি পালোঁ। আগলৈকে যাই থাকোঁ বাৰু। আহি আমি পাহাৰৰ মাজত বেটেলিয়ান হওক, কামাণ্ডোজ হওক, যিসকল লোক ইয়াতে বাস কৰে সেইসকলৰ এটা সুন্দৰ পৰিৱেশ দেখা পালোঁ। চাওক কি সুন্দৰ পৰিৱেশ এটা। আৰু ইয়াৰ পৰাই আপোনালোকক কিছুমান ঠাই দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণৰ জোৰটো বেছি হৈ আছে। ইয়াৰ পৰাই সম্ভৱ আমি আৰু খোজকাঢ়ি আপোনালোকক দেখুৱাব নোৱাৰিম, গতিকে অটোৰে যিমানখিনি পাৰোঁ সন্মুখৰ পৰাই সিমানখিনিহে আপোনালোকক দেখুৱাবলৈ পাৰিম। কেতিয়াবা যদি পিছত আহোঁ আমি তেতিয়া আৰু যিবিলাক ভিতৰৰ পৰিৱেশ আছে সেইবিলাক দেখুৱাম। যিমান পাৰোঁ আহি আছোঁ, ডাউনত গৈ আছোঁ, আকৌ ওপৰত উঠিছোঁ, আকৌ ডাউন হৈছোঁ, ধৰিবই পৰা নাই ৰুট কোনফালে আছে আৰু জেগা কোনফালে আছে। খালি গৈয়ে আছোঁ গৈয়ে আছোঁ গৈয়ে আছোঁ। টাৰ্ণিং চাবানে, কেইটা টাৰ্ণিং, ইফালে বৰষুণ আৰু এই অন্ধকাৰত যদি কোনোবাই ধৰি ইয়াতে মাৰি পেলাই মোৰ ভিডিঅ' বনোৱাটো বাদ দিয়া, মই ক'ত আছোঁ গমেই নাপাব কোনোৱে। বা আহি পালোঁ আমি খুপ্তাগুৰি। আকৌ অকণমান ওপৰত উঠিম, তাৰপিছত আকৌ ক'ত বা ডাউন আছে। ইমান ৰিস্ক হৈছে, ইফালে বৰষুণ। কি সাংঘাতিক ৰাস্তা আৰু কি সাংঘাতিক ঠাই। এইফালে আৰু বৰষুণ নাই, যাদু আছে। খুপ্তাগুৰিৰ পাহাৰৰ মাজত যাদু আছে, এতিয়াও ধৰিব পাৰিছোঁ। আহিও পালোঁ আমি আহিব বিচৰা ঠাইলৈ, আৰু যাদুঘৰ সেই পাহাৰ আৰু ৰাস্তা এৰি থৈ আহিলোঁ। চাওক বৰষুণ আছে নে ইয়াতে, নাই। আমি আহি পালোঁ এতিয়া মান্দাকাটা। এইখন হৈছে মান্দাকাটা নদী, আৰু যিখিনি দেখুৱাবলগীয়া আছিল সেইখিনি আছিল ফুলুং আৰু খুপ্তাগুৰিৰ মাজত। ইয়াৰ আগত আৰু বিশেষ দেখুৱাবলগীয়া নাই। ইমানখিনিলৈ আপোনালোকক দেখুৱালোঁ। বৰষুণ এতিয়াও কমা নাই, তাৰ বাবে আমি ঘৰত উভতি গৈ আছোঁ এতিয়া। পুৰা বৰষুণত জ্বালা পাইছোঁ আহি কেনে। ধৰিব পৰা নাই। চ' গাইজ আমি আহি পালোঁ ঘৰ, আৰু এতিয়া বাজিছে 8:30। আৰু ভিডিঅ' বনাম বুলিয়ে পুৰা কেমেৰা চেমেৰা লৈ গৈছিলোঁ। কিছুমান ঠাই এনেকুৱা ঠাই দেখুৱাবলগীয়া আছিল খুপ্তাগুৰি আৰু এইফালে মান্দাকাটাৰ মাজত, কিন্তু দেখুৱাব নোৱাৰিলোঁ। এনেকুৱা হঠাতে ধাৰাসাৰ বৰষুণ আহিল, মানে গাড়ীৰ পৰা নামিব আৰু আমাৰ শক্তি নহ'ল। গাড়ীৰ পৰাই যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখুৱালোঁ। আগলৈকে যদি কেতিয়াবা ফুৰিব যাওঁ তেতিয়া আপোনালোকক দেখুৱাব পাৰিম। আগলৈকে আশা থাকিল যে মই দেখুৱাব পাৰিম আপোনালোকক। তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু ভিডিঅ'টো ইমানখিনিয়ে আছিল। আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।